Good. That means you and mana dali and bhokura. Dharma kya hai? Hello বন্ধুসকল, ওয়েলকাম টু হৰ ব্লগ। হৰ ব্লগ নহয়, আজিৰ পৰা হৰ sonowal হ'ল। হৰ ব্লগ বুলি ক'লে আপোনাৰ ঘোঁৰা ওলাই, কিবা ভূত ওলাই, কি ওলাই নিজে ধৰিব নোৱাৰোঁ হৰ ব্লগ বুলি টাইপ কৰিলে। চ' আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সকলোৱে জানে বিশ্বকৰ্মা পূজা, সেইকাৰণে গা পা ধুই আহিলোঁ। এতিয়া আমাৰ ইয়াতো অলপ থুলমূলকৈ বিশ্বকৰ্মা পূজা পতা হৈছে, আপোনালোকক দেখুৱাওঁ। আপোনালোকেও অলপ ইয়াৰ ভিডিঅ'টোৰ জৰিয়তে মোৰ সৈতে জড়িত হৈ থাকক। আগৰ দিনত যেতিয়া বিশ্বকৰ্মা পূজা আহে, আমাৰ মনত খুব ফূৰ্তি, মানে চুবুৰী গোটেই ল'ৰা ছোৱালী চবেই হাতে হাতে এটা পলিথিন লৈ মেলি ঘৰে ঘৰে যাৰ ঘৰত বিশ্বকৰ্মা পূজা পাতিছে মুঠতে চবৰ ঘৰতে ওলাওঁগৈ। খাব পৰাখিনি খাওঁ, প্ৰসাদ খাওঁ, পৰঠা খাওঁ, ৰুটি খাওঁ, আৰু নোৱাৰাখিনি চব পলিথিনত সোমাই ঘৰলৈ লৈ আহিব আৰু পেক কৰি মেলি। আৰু সেই পৰিৱেশ আজিকালি দেখিবলৈ পোৱা নাযায়। ঘৰে ঘৰে সকলোৰে ক'বলৈ গ'লে ঘৰে ঘৰে পাতে, ঘৰে ঘৰে মানুহবোৰ থাকে। আগৰ সেই মধুৰ পৰিৱেশটো পাবলৈ নাই। সেই সময়বোৰ সঁচাকৈ ক'বলৈ গ'লে আমাৰ মনত এতিয়াও সাঁচ বহি আছে। তো সেই দিনবিলাকলৈ মনত পৰিলে সঁচাকৈ মনটো ভাল লাগি যায়। তো আজি আমাৰ ইয়াতো অনুষ্ঠিতভাৱে হ'লেও বিশ্বকৰ্মা পূজা আয়োজন কৰিছোঁ। কেনেকৈ আয়োজন কৰিছোঁ আপোনালোকে চাই যাওক। এইয়া আমাৰ পূজা যা যোগাৰ চলি আছে, ফল মূল আহি গ'ল, চানা তিয়াই থোৱা হৈছে। এইখন বাবা বিশ্বকৰ্মাৰ ফটো। এই পুৰা চলি আছে পূজা আয়োজন, চাওক আপোনালোকে সকলো আহি গ'ল। এইটো আমাৰ গগৈ গুজি, আমাৰ মেইন মালিক। তাৰপাছত এইটো দীপদা, কুটুম, এই বিশ্বকাই পুৰা লাগি আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। পূজাৰ আয়োজন চলিছে পুৰা ভালকে। পূজাটো অলপ দেৰি হ'ব আমাৰ। বাবা বিশ্বকৰ্মা কি জয়, বাবা বিশ্বকৰ্মা কি, বাবা বিশ্বকৰ্মা কি। বিশ্বকৰ্মা পূজা আয়োজন ইয়াত চাওক। অলপ দেৰিৰ পিছত আৰু ধামাকেদাৰ হ'ব, ভিডিঅ'টো চাই থাকক। জয় হৰি বল, হৰি বল, হৰি মাগল ওয়াটা হল। পানী লৈ যায় লম্বা আহিলা দখা চাইখন দি পেলাই চাৰ্টিফিকেটখন দি কেজুৱেল 60 টকা। গাত ঢিলা না ক'লে এখন টুকুৰাখন কামত দিলে নাই এখন। That means you and mana dali and bhokura. কি ডেছমিন ইয়ৰ দালি এণ্ড ঢকুৱা। নহয় তুমি দালি ব্যৱহাৰ কৰিব পাৰা, লাঠি দা পকা পানী ৰঞ্জিতে জানে ভকতে খেদিব যা মানস আকৌ কামেই নাই, ঠিকেই নাযায় ভয় কৰি আহোঁ। দেৰিও গৈ যাব, ভাত খাব লাগে আকৌ ওলাই যাব ধৰক কিছুমানৰ প্ৰগ্ৰেম আছে। এয়া এতিয়া বিশ্বকৰ্মা ফটো স্থাপন কৰা হ'ব ইয়াতে। এইখিনি চাওক, এইজোপা কলগছ সৰুকৈ কাটি আনি ইয়াত আম পাত আৰু এইটো নাহৰ গছৰ পাত দিয়া হৈছে তলত একেলগে। এতিয়া ফটোটো স্থাপন কৰিব ইয়াতে। ধুনীয়া। নাই নাই ঠিকে আছে, ঠিকে আছে। এয়া বিশ্বকৰ্মা ফটো স্থাপন কৰা হৈ গ'ল। এতিয়াৰ পৰা আৰু নিয়মবোৰ চলি থাকিব আৰু এইবিলাক নিয়ম কানুনবোৰ কৰি থকা হ'ব। বন্তি জ্বলোৱা হ'ব, ইয়াতে ধূপ চুপ জ্বলোৱা হ'ব। এইটোহে মেইন বস্তুটো হোৱা নাই, ধূনাটো ভালকৈ জ্বলিব লাগিব। ফিল্ডতো পানী হৈ আছে নাই? আছে তালৈকে যাং নি এইখিনি
মালটো অলপ পানী ভৰ্তিকে দি বাকলটো উতলাই দিব লাগিব ন উতলাই দিব এই ধূনাটো জ্বলাই থকা হৈছে বৰ্তমান এইফালে অলপ শুদ্ধ কৰি দিছোঁ চব পিনে দেই একদম মানে দুখ দুৰ্গতি মাৰি মৰক চব মানে পাৰ হৈ যাওক নোহোৱা হৈ যাওক ইয়াতে থাকক চাহৰ ব্যৱস্থা কৰা হ'ব নি ইয়াতে চাহটো পাবই লাগিছিলে ইমান ভকতে চাহ খাবলৈ নাপালে কেলা মানে আশীৰ্বাদটো বেয়াকৈ দি দিয়ে মানসক এতিয়া অলপ জোৰ দিব লাগিব ঐ মানসা চাহ একাপ খোৱা আকৌ মানস এইটো বিস্কুট চিস্কুট আনিছে চাহ লৈ আহা গাখীৰ ৰসগোল্লা আনিছে পেৰা আনিছে গজাও আছে ইয়াতে ধেৰ আছে দেখোন ঐ গেদি ঐ গেদি গাত ধেৰ নহয় এই মাহ প্ৰসাদৰ টিংটো মোক এইফালে পাৰ কৰি দিয়ক মই এই কীৰ্তনীতি হাজি হেৰি ভকতৰ নহমো ৰসময় মাগু সমস্ত মস্ত নিজ ভকতৰ হৈছ ভজু হেন দেহে ভজ দুপতি ৰাম ভজু হেন দেহে ভজ অপৰাধ বিনাশন জনমি নাৰায়ণ হৰি ও ৰাম হৰি জয় বিশ্বকৰ্মা কি জয় বিশ্বকৰ্মা কি জয় বিশ্বকৰ্মা কি এই ককাই ভাগৰ স্কুটিখনতে লগাইছোঁ আৰু দেই বিশ্বকৰ্মা পূজা বুলি মালাডাল ডাঙৰ মালাডাল লৈ আহিলোঁ পিন্ধাই দিছোঁ পূজা যেতিয়া নীতি নিয়মবিলাক কৰিব লাগিব এইখন আৰু 100 বছৰ জীয়াই থাকক তাৰে কামনা কৰিছোঁ যাতে 100 বছৰলৈ মানে ই একো এটা নহওক ইয়াৰ 100 বছৰ অকল এখনে মই মালা পিন্ধাই থাকিম নেকি নহয় বেলেগো পিন্ধাব আৰু বেলেগ মানে এইখনৰ পিছত আৰু যাতে এনেকৈ বিশ্বকৰ্মা আহক আৰু ডাঙৰ ডাঙৰ এই দুখন দুচকীয়া আছে দুচকীয়াৰ পিছত এতিয়া 4 চকীয়া আহক 4 চকীয়াৰ পিছত আকৌ তাতকৈ বেছি চকীয়া আহক সেইটোৱে আশা কৰিছোঁ এই বিশ্বকৰ্মাৰ নামত এই মালাডাল পিন্ধাই দিলোঁ আজি ধুনীয়াকৈ ককাই নামত জয় ভোলেনাথ জয় বিশ্বকৰ্মা আমাৰ চাহৰ পৰ্ব চলি গৈছে এতিয়া বৰ্তমান সকলোৱে চাহ খোৱাত ব্যস্ত দিয়ক মিঠাই চিঠাই কি কি আছে দিয়ক আৰু খাই দিওঁ কি আপুনি খুপুনি পুতিলে নি বৰ এটা খাই আছে যে উঠুনি বা চাহৰ জুতিটো লৈ লওঁ দেই চাহ দাম নাইকিয়া যে প্ৰসাদ খোৱা হৈ গ'ল আমাৰ পূজা কৰা হৈ গ'ল অলৰেডি আজিলৈকে ইমানতে সামৰিছোঁ কেনে পালে ভিডিঅ'টো জয় বাবা বিশ্বকৰ্মা জয় অসম